গাইজ কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে মই কীৰ্তনজলি মোৰ ইউটিউব চেনেল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আপুনি যদি মোৰ চেনেলত নতুন তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰিব লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশনছ সমূহ আপোনালোকে পায় আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহলে লাইক কমেন্ট শেয়াৰ কৰিব ঠিক আছে আজি মই গৈ আছো পিকনিক আৰু গৈ আছো ৰাণীলৈ তো মই ৰেডি হৈ গলো আজি বহুত মস্তি কৰিব গৈ আছো আপোনালোকক লগত লৈ যাম সকলোখিনি দেখুৱাই থাকিম গতিকে ভিডিঅ'টো শেষলৈ চাব ফাইনালি পিকনিক ইয়ে মজা আমি নাই আছো ইউটিউবাৰ সো আছো আমি গৈ আছো বেক টু ৰোডেক্সে পৰা মাছ পাইলে Hey guys, আমি আহি পালো ৰাণী কিন্তু আহি এটা খুব বেয়া লাগিলে তেওঁলোকে 300 rupees চাৰ্জ কৰিছে এই মেইনটেনেন্সৰ কাৰণে কিন্তু আপোনালোকক মই দেখুৱাম যে অলপো মেইনটেইন কৰা নাই আৰু এবাৰে বহুত খং উঠিছে একচুৱেলি জায়গা বিচাৰি পোৱা নাই আমি ক'ত কৰো ক'ত নকৰো ঠিক আছে অলপ খং উঠিছে কিন্তু ঠিক আছে আৰু পিকনিক কৰিব আহিছো অলপ এডজাষ্ট কৰি লম 300 টকা লৈছে কেনেকুৱা লেতেৰা কৰি ৰাখিছে অলপো মেইনটেইন কৰা নাই একদম অলপো কৰা নাই সা মোৰ পাৰ্টনাৰৰ লগত কি খালা তুমি কোৱা ব্ৰেড খালো জেমনি খাইছো ব্ৰেড হা সাউ খাইছো হাতনো কই সাফ কৰিছে আৰু কল খাম নেক্সট কণী খালা না তুমি কণী না খাও কণী নোখোৱা তুমি আৰু বিস্কিট খালা নাই বিস্কিট খালো ঠিক আছে গুড ৰদালি ইপনে সাস হবে কেনেকুৱা ব্ৰেকফাষ্ট ভাল নে বেয়া পিছে মজা চাহ কাপ কেনেকুৱা লাগিল খাই মজা ভাল লাগিলে থ্যাংক ইউ ইভনে সালাড আৰু কোৱা চিকেন কেনেকুৱা আছে এতিয়া সবে চিকেনটো মজা কেনেকুৱা ৰাজে এতিয়া কোৱা গুড আৰু চিকেন দেখাই দিও এবাৰ এইটো গাইজ আজি আমাৰ পিকনিক ইটস ওভাৰ নাও আৰু আমি এতিয়া ঘৰ গৈ আছো সো কেনেকুৱা লাগিলে এক সেকেন্ড কৈ দিয়া কেনেকুৱা লাগিলে বহুত মজা লাগিলে খানা টেস্টি আছিলে ভিউটো বহুত ধুনিয়া আছিলে বহুত এনজয় কৰিলো মজা লাগিলে ৰুদ্ৰাক্ষী তোমাৰ কেনেকুৱা লাগিলে কীৰ্তনজলি বঢ়িয়া খানা বনাইছা একদম থ্যাংক ইউ ধুনিয়া জায়গা হয় আৰু তোমালোকৰ কেনেকুৱা লাগিলে বহুত ভাল লাগিলে মানে ঠিক আছে মোৰ মানে বস্তু তাৰ তাত কৈছিলো কোৱা তোমাৰ কেনেকুৱা লাগিলে ভাল লাগিল চাহ ভাল লাগিলে ব্ৰেড ভাল লাগিলে পনীৰ ভাল লাগিলে ভাত ভাল লাগিলে এনে মই পানীত পৰিলো অলপ পৰা নাই পিছত হৈছে ফাইনালি ওলাই গ'ল পানীত পৰা বুলি ওলাই গ'ল ভৰিখন পানীত সোমাই গ'ল মানে পৰা নাই পৰিছো বুলি কৈছো মানে বুজাব ইজি হয় সেইকাৰণে বাট জাস্ট পানীত পৰিছেহে মোৰ স্লিপ খাইছে পাথৰটো মানে স্লিপি আছিলে মোৰ ভুল নাছিলে ঠিক আছে দিয়া আজিৰ কাৰণে এইখিনিয়ে আছিলে আকৌ এটা ব্লগত লগ পাম তেতিয়ালৈকে বাই